হেল্ল' গাইছ, আজি মানে কথাটো এনেকুৱা, ৰাতিপুৱাই শুই উঠি মেছেজ এটা পালোঁ। মেছেজটো হৈছে বেংকৰ মেছেজ বোলো পইচা পাতি সোমাইছে নেকি? নাই, পইচা পাতি নাই সোমোৱা ৰাইজ, ATM-টো ব্লক হোৱাৰ মেছেজে। সেয়েহে আকৌ ATM-টো ব্লক খুলিবলৈ আহিলোঁ। এইটো দেখিছেনে? এইটো হৈছে আমাৰ গোলাঘাটৰ একমাত্ৰ চিনেমা হল, আৰু এইখন হৈছে এনাজৰী বিবাহ ভৱন। আজি কাক লগ পালোঁ দেখিছেনে? আমাৰ মৰমৰ গণেশ বাবা। আজি যিহেতু গণেশ চতুৰ্থী, সেয়েহে বাবাক উলিয়াই আনিছে। তাৰপিছত কিমান ডাঙৰ, আৰু বাবাক চাই থাকোঁতে আকৌ আমাৰ নিজ কামত পাহৰিলোঁ। ব'লক ৰাইজ আমি নিজ কামত যাওঁ। এইটো দেখিছেনে? এইটো হৈছে আমাৰ বেঙেনাখোৱা চাৰিআলি। যিসকল গোলাঘাটৰ সেইসকলে জানে বাৰু, নজনাখিনিও জানিব দিয়ক। এয়া এতিয়া অনাই বনাই আমি নিজৰ গন্তব্যস্থান পালোহি, যিটো আমাৰ মৰমৰ বেংক। এইটোৱে হৈছে আমাৰ মৰমৰ বেংক, যিটোৱে আমাক খুব আমনি দিয়ে। এতিয়া বেংকৰ কাম কৰা হৈ গ'ল বাৰু, এতিয়া আকৌ পুনৰ উভতনি যাত্ৰা। উভতনি যাত্ৰাটো আকৌ গণেশ বাবাক লগ পালোঁ। যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। হেল্ল' গাইছ, আজি মানে কথাটো এনেকুৱা, ৰাতিপুৱাই শুই উঠি মেছেজ এটা পালোঁ।